এনেধৰণে পানীখিনি সম্পূৰ্ণ ধুনীয়াকৈ বৈ নমস্কাৰ বনবাণীসকল এম জি এক্সট্ৰা চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বনবাণীসকল আজি আহিছিলোঁ যিহেতু বিশেষ এটা কাৰণত মহং গাঁৱলৈ বুলি আহিছিলোঁ। ইয়াৰ পৰা আহি এটা কথা চিন্তা কৰিলোঁ যে ইয়াৰ পৰা যিহেতু বেছি দূৰ নহয় মৰমলেণ্ড, যিহেতু আপোনালোকক সম্পূৰ্ণ ধুনীয়াকৈ দেখুৱাবলগীয়া, যিহেতু বেছি দূৰ নহয় ফিলৌবাৰীৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ আমাৰ আঁতৰত, যিহেতু আমাৰ পৰা বেছি নহয় 7 কিলোমিটাৰ আঁতৰত, যিহেতু ভাবিলোঁ আপোনালোকক সম্পূৰ্ণ ধুনীয়াকৈ দেখুৱাওঁ। যিহেতু কোনটুকুৰা ঠাই মৰমলেণ্ড বুলি কয়, যিহেতু কেনেকুৱা ধৰণৰ পৰিস্থিতি, যিহেতু মই আপোনালোকক সম্পূৰ্ণ ধুনীয়াকৈ দেখুৱাম। যিহেতু বন্ধুবান্ধৱ ভিডিঅ'টো সকলোকে চাই থাকক, লগতে বন্ধুবান্ধৱক মই সম্পূৰ্ণ ৰাস্তা ঘাট কেনেকুৱা ধৰণৰ পৰিস্থিতি সম্পূৰ্ণ ধুনীয়াকৈ আপোনালোকক দেখুৱাম। যিহেতু বন্ধুবান্ধৱৰ ভিডিঅ'টো সকলোকে সম্পূৰ্ণ ধুনীয়াকৈ চাই থাকক, যিহেতু আজি আপোনালোকক ধুনীয়াকৈ দেখুৱাই গৈ আছোঁ। Through the highways, till my shadow turns to sun rays, and on we'll go. Through the wastelands, through the highways, and on we'll go. ৰাস্তাটো আহি পালোহি। পাই গ'লো। ইয়াৰ ৰাস্তাটো সোমাই যোৱা হৈছে। কিমান মানুহ আছে পালেহে গম পামগৈ। চাওঁ থৈ যাওক। এই ইয়াতে থৈ লওঁ চাইকেলখন। তো বন্ধু বান্ধৱীসকল ফাইনেলি জেগাটো আহি পাই গ'লোহি। আমি দুজনে এতিয়া গৈ আছোঁ ইয়াৰ বাগানৰ মাজে ফালেদি। তো বন্ধু বান্ধৱীসকল ফাইনেলি আহি পাই গ'লোহি জেগাটো। ইয়াত দেখিছে সম্পূৰ্ণ ধুনীয়াকৈ পানী ইমান ধুনীয়াকৈ বৈ গৈ আছে। আমাৰ ওচৰত আপোনালোকক দেখুৱাবলগীয়া এয়াই হৈছে মৰমলেণ্ড, যিহেতু ইয়াত দেখিছে সম্পূৰ্ণ ধুনীয়াকৈ। মই আপোনালোকক আৰু সম্পূৰ্ণ ধুনীয়াকৈ দেখুৱাই দি আছোঁ। যিহেতু ইয়া আমাৰ গাঁৱৰ পৰা বেছি দূৰ নহয়, মই আপোনালোকক সম্পূৰ্ণ ধুনীয়াকৈ দেখুৱাই দি আছোঁ। ওপৰৰ পৰা এনেধৰণে পানীখিনি সম্পূৰ্ণ ধুনীয়াকৈ বৈ আহিছে। যিহেতু বৰ পিছল আছে দেই, এনেধৰণে বৈ আহিছে। ধুনীয়াকৈ ওপৰৰ পৰা পানীখিনি বৈ আহিছে। বন্ধু বান্ধৱীসকল যাবলৈতো একদম ভয় লাগে, যিহেতু এনেকুৱা ধৰণে পানীখিনি ওচৰত আহিছে নহয়, পিছলি পৰিম নিচিনা লাগে। ইমান স্পীডত আহিছে, যিহেতু কিছুমানেতো ছাইডত গা ধুই আছে, সম্পূৰ্ণ ধুনীয়াকৈ গা ধুই আছে। পানীটো ইমান স্পীডত আহিছে নহয়, যিহেতু ভয় লাগে। এতিয়া দেখিলে কেনেকুৱা ঢৌ বহি গৈছে। এইখনেই হৈছে আমাৰ একেবাৰে মানে গাঁৱৰ পৰা বেছি দূৰ নহয়। আমি কেতিয়াবা আহোঁ চাবৰ কাৰণে। ধৰ আজি ভাবিলোঁ আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিওঁ, আপোনালোকো আহিব পাৰিব এনেধৰণে।